আমি সকলোৱে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ষ্টাইলৰ কাৰবোৰ দেখিছোঁ কিছুমান কাৰ আমাৰ প্ৰিয় হৈ যায় কাৰণ তাত আমি সুকীয়া কিবা এটা দেখোঁ আজি এই ভিডিঅ'টোত আপোনাক কেইখনমান এনেকুৱা কাৰ দেখুৱাম যিবোৰ দেখি আপোনাৰ মুখেৰে অটোমেটিক্যালি এটাই শব্দ ওলাব OMG নম্বৰ 6 হাম এক্স কাৰ এই কাৰখন দেখাত সিম্পল কিন্তু ইয়াৰ এটা বিশেষত্ব আছে এই ভিডিঅ'টো চাওকচোন মানে এই গাড়ীখন লৈ গ'লে আপুনি ট্ৰেফিক জামত ফচি থাকিব নালাগে এক বিশেষ পদ্ধতিৰ ব্যৱহাৰ কৰি গাড়ীখনৰ মূল অংশ চকাৰ বহু ওপৰলৈ লৈ যাব পাৰি আৰু ট্ৰেফিক জামত ফচি থকা গাড়ীৰ ওপৰে পাৰ হৈ যাব পাৰি নম্বৰ 5 LB মোবিলিটি কাৰ এই কাৰখন স্পেচিয়েলি শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ বাবে ডিজাইন কৰা হৈছে যিবোৰ মানুহে হুইলচেয়াৰ ব্যৱহাৰ কৰে তেওঁলোকে এই কাৰখন অকমান কষ্ট বা আনৰ সহায় নোলোৱাকৈয়ে উঠিব পাৰে আৰু নিজে ড্ৰাইভ কৰিব পাৰে এই গাড়ীখনৰ টপ স্পীড ঘণ্টাত 50 মাইল ইয়াৰ ওজন প্ৰায় 400 কিলোগ্ৰাম এই কাৰ বনোৱা কোম্পানীটোক মোৰ ফালৰ পৰা সেলুট কাৰণ তেওঁলোকে শাৰীৰিকভাৱে অক্ষম লোকৰ কথা চিন্তা কৰিয়ে এই কাৰখন বনাইছে নম্বৰ 4ত আছে এখন বিশেষ কাৰ আপুনি বাৰু ট্ৰেন্সফৰ্মাৰ চিনেমাখন চাইছেনে এই লেট্ৰন্স কাৰখন ট্ৰেন্সফৰ্মাৰ চিনেমাখনৰ বাস্তৱ ৰূপ এই কাৰখন দেখাত সিম্পল যদিও এইখন এটা ৰবটলৈও ট্ৰেন্সফৰ্ম হ'ব পাৰে মানে এই কাৰখনে নিজৰ ৰূপ সলনি কৰি এটা ৰবট হৈ যাব পাৰে তুৰ্কিছ টেকনলজি আৰু R&D কোম্পানী দুটাই লগ লাগি এই গাড়ীখন বনাইছে চাওকচোন এখন সাধাৰণ দেখা গাড়ীৰ পৰা কেনেদৰে এটা ডাঙৰ ৰবট হৈ গৈছে এইটো সঁচাকৈ আচৰিত নহয়নে নম্বৰ 3 বিগফুট ট্ৰাক আপুনি যদি PUBG মোবাইল গেম খেলে তেন্তে নিউ আপডেটত এই ট্ৰাকখন নিশ্চয় পাইছে এই গাড়ীখন বাস্তৱিকত আছে বব চান্ডলাৰ নামৰ এজন ব্যক্তিয়ে 1975 চনত তেওঁৰ ফৰ্ড F250 পিকআপ গাড়ীখন মডিফাই কৰাৰ কথা ভাবিলে আৰু মডিফাই কৰাৰ কাম আৰম্ভ কৰিলে 1979 চনত কাৰখনৰ মডিফাই সম্পূৰ্ণ হোৱাত এইখন কাৰে সঁচাকৈ এক বেলেগ ৰূপ ল'লে আৰু এখন মনষ্টাৰ ট্ৰাক হৈ পৰিল নম্বৰ 2 হুণ্ডাই এলিভেট ৱাকিং কাৰ হুণ্ডাই কোম্পানীটোৱে 3 বছৰ ধৰি এই কাৰখনৰ ওপৰত কাম কৰি আহিছে এই গাড়ীখনৰ বিশেষত্ব হ'ল যে এইখনে মাত্ৰ চকাৰ সহায়ত চলাই নহয় ই নিজৰ ঠেঙৰ সহায়ত খোজ কাঢ়িবও পাৰে কোম্পানীটোৱে বহুতো কথা চিন্তা কৰি এই কাৰখন এনেদৰে ডিজাইন কৰিছে এই কাৰখন বেয়া ৰাস্তাত খোজ কাঢ়ি যাব পাৰে ইয়াৰ উপৰিও বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে বিনষ্ট কৰা ঠাইত মেডিকেল সেৱা যোগান ধৰাটো এই কাৰখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব এই কাৰখন 5 ফুট ওখ ঠাইতো উঠিব পাৰে নম্বৰ 1 ফেৰাডে FF01 এই কাৰখন দেখিলেই আপোনাৰ মনত এটা উত্তেজনা জাগিব 0 পৰা 100 কিলোমিটাৰ স্পীড ল'বলৈ এই কাৰখনক মাত্ৰ 3 ছেকেণ্ড সময় লাগে ইয়াৰ টপ স্পীড হ'ব 350 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ইয়াৰ শক্তি কেনেকুৱা হ'ব ইয়াৰ পৰাই অনুমান কৰিব পৰা যায়
তো বন্ধু বান্ধৱীসকল এই কাৰকেইখনৰ ভিতৰত আপোনাৰ কোনখন বেছি ভাল লাগিল কমেণ্ট কৰি নিশ্চয় জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ টিলিঙাটো বজাই দিয়ক কাৰণ যি আছে সকলো এই চেনেলতেই আছে আৰু ক'তো নাই এণ্ড থ্যাংক ইউ so much for watching this video guys